অৰুণ জ্যোতি সাংকাকুটি আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল। তো আজি আমি যাবলৈ লৈছোঁ মিউজিক ষ্টুডিঅ' এটালৈ। তাত মানে লগৰ এজনে বিহুৰ গান তাৰ কিছু ৰেকৰ্ডিং কৰিব আজি। চ' গানটো আহি আছে, আপোনালোকে শুনিব সকলোৱে। তো ব'লক আমি যাওঁ মিউজিক ষ্টুডিঅ'লৈ। ষ্টুডিঅ' পালোহি আমি। এজনে এতিয়া গাবলৈ গৈছে ৰেকৰ্ড কৰিবলৈ গানৰ। এই মাত্ৰ ৰেকৰ্ড হৈছে, এজনে ওলাই আহিছে। 3 ঘণ্টামানৰ মূৰত ওলালোঁ ইয়াৰ পৰা, ৰেকৰ্ডিং ষ্টুডিঅ'ৰ পৰা, MB ষ্টুডিঅ'। এইজনৰ আমাৰ ছিংগাৰজনৰ হৈ গ'ল ৰেকৰ্ড কৰি। আৰু এইজনৰ ৰাইটাৰজন গানটোৰ নামটো কৈছে ৰাইটাৰজনৰ কি নামটো? ভাবিষ্ণু বৰগোহাঁই। তোমাৰ নামটো কৈছে? চাংমাই। নমস্কাৰ। আৰু এওঁলোক বন্ধুসকল, আমি আহিছিলোঁ, ৰেকৰ্ডিং কৰিলোঁ। এতিয়া গানটো আহিলে শুনিব সকলোৱে, চবেই আঁকোৱালি ল'ব আৰু কৈ দিয়া কিবা এটা নিজৰ বুলি ক'লে আঁকোৱালি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, বেল আইকনটো দবাই দিব, বেল আইকনটো ছাবস্ক্ৰাইব কৰি দিব। সেইটো মেইন কিন্তু দেই।